বিটিচিৰ অন্যতম কোটিপতি প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী। হাগ্ৰামাৰ পত্নীৰ আছে ৩৫টা বেংক একাউণ্ট, ৩২খন গাড়ী। হাগ্ৰামা মহিলাৰীয়ে শপতনামাত উল্লেখ কৰা তথ্য অনুসৰি হাগ্ৰামা মহিলাৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩.৮০ কোটি টকা। হাগ্ৰামাৰ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৫.৫২ কোটি টকা। হাগ্ৰামা মহিলাৰীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫.৪৮ কোটি টকা। হাগ্ৰামাৰ পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২২.১৩ কোটি টকা। হাগ্ৰামাৰ হাতত থকা নগদ ধন আছে ৬,৫৮,২০০ টকা। হাগ্ৰামাৰ পত্নীৰ হাতত নগদ ধন আছে ৩৫.৩৬ লাখ টকা। হাগ্ৰামাৰ ৮টা বেংক একাউণ্টত জমা আছে ৩৩,৭১,৫৫১ টকা। হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীৰ আছে ৩৫টা বেংক একাউণ্ট। ৩৫টা বেংক একাউণ্টত হাগ্ৰামাৰ পত্নীৰ জমা আছে ৫,৭২,৬৪,৪২৩ টকা। হাগ্ৰামা মহিলাৰীৰ নামত আছে ১,৩০,০০,০০০ টকাৰ বীমা পলিচি। হাগ্ৰামাৰ নামত আছে ৫৭ লাখ টকীয়া এখন টয়োটা লেণ্ড ক্ৰুইজাৰ গাড়ী। শিউলি মহিলাৰীৰ নামত আছে মুঠ ৩২খন গাড়ী। শিউলি মহিলাৰীৰ আছে ১,৪১,৯৫,৩৯৭ টকীয়া টয়োটা গাড়ী। হাগ্ৰামাৰ পত্নীৰ আছে ১৬খন ডাম্পাৰ, ৩খন এক্সকেভেটৰ, ৩খন ট্ৰেক্টৰ। 2খন টেংকাৰো আছে হাগ্ৰামাৰ পত্নীৰ। হাগ্ৰামাৰ পত্নীৰ লগত থকা সম্পত্তিৰ মূল্য ২৫,৫০,০০,০০০ টকা। হাগ্ৰামাৰ পত্নীৰ কোকৰাঝাৰ আৰু বাক্সাত আছে ৫০ বিঘা কৃষিভূমি। এই ভূমিৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ২ কোটি টকা। কোকৰাঝাৰ চহৰ, গোসাইগাঁও চহৰ, চিডলিকে ধৰি মুঠ ১৬টা স্থানত আছে তেওঁৰ অনাকৃষি ভূমি। গোসাইগাঁৱত R&B মটৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী তেওঁ। কোকৰাঝাৰ চহৰকে ধৰি মুঠ ৫টা স্থানত ব্যৱসায়িক সম্পত্তি আছে হাগ্ৰামা পত্নীৰ। শিউলি মহিলাৰীৰ নামত প্ৰায় ১০ কোটি টকাৰ ঋণ থকা বুলি শপতনামাত উল্লেখ। শপতনামাত উল্লেখ অনুসৰি এই বিপুল সম্পত্তি তেওঁলোকে নিজে আহৰণ কৰা। উত্তৰাধিকাৰী সূত্ৰে তেওঁলোকে কোনো সম্পত্তি লাভ কৰা নাই। এই সকলো সম্পত্তি ২০১৬ৰ পৰা ২০১৯ৰ ভিতৰত ক্ৰয় কৰা। অৰ্থাৎ ২০০৩ৰ পৰা ২০২০লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী হৈ থকাৰ সময়ত বিটিচিৰ উন্নয়ন হওক বা নহওক, কিন্তু ঠিকেই উন্নতি কৰিলে হাগ্ৰামাৰ পৰিয়ালে।